নমস্কাৰ মই পূৰ্বালী শৰ্মা বৰদলৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছো এক অনন্য প্ৰতিভাগ লৈ আপোনালোকে সচক্ষে আজি দেখিব আৰু আমাক জনাব কেনে পালে যে অপৰাজিতা দেৱী তেখেত মোৰ খুৰী মোক সৰুৰে পৰা কোলাত লৈ যি ডাঙৰ কৰিছে আৰু তেওঁৰ যিখিনি প্ৰতিভা আপোনালোকে অকণমান পিছত মই আপোনালোকক কম আপোনালোকে জানিবলৈ পাব প্ৰথমতে আহকচোন তেখেতে নৃত্য উপভোগ কৰো আৰু তেখেতৰ সৈতে প্ৰথমতে আমি চিনাকি হৈ লওঁ খুৰী আপোনাৰ চিনাকিটো দিয়ক ৰাইজক নমস্কাৰ আজি মই নিৰ্জনা গুৰুৰ আশীৰ্বাদ শিৰত লৈ আপোনালোকক এই নৃত্য প্ৰদৰ্শন কৰিবলৈ ওলাইছো বৰগীতৰ বাৰু আহক আমি সিন্ধুৰা ৰাগৰ এটি বৰগীত কেলি কৰে বৃন্দাবনে এটি জনপ্ৰিয় বৰগীত মোৰো ব্যক্তিগতভাৱে খুবেই প্ৰিয় সেই গীতৰ আধাৰত খুৰীয়ে কৰি উলিয়াইছে আৰু আপোনালোকক ক'বলৈ পাহৰিছিলো আচলতে খুৰীয়ে আনুষ্ঠানিকভাৱে ক'তো শিক্ষা লোৱা নাই নৃত্যৰ কিন্তু তেখেতে একেবাৰে জন্মলগ্নৰ পৰা তেখেতৰ হিৰে হিৰে তেজে তেজে এই আমাৰ যি কলা সংস্কৃতি সেয়া প্ৰবাহমান তেওঁ এগৰাকী ভাল অভিনেত্ৰী এগৰাকী ভাল নৃত্য প্ৰতিয়োগী লগতে তেওঁ বহুতো হাতৰ কাম বা তেনেকুৱা বহুতো কামৰ লগত তেওঁ জড়িত তেওঁৰ বিষয়ে আমি আৰু কিছু কথা আপোনালোকক দেখুৱাম
প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে খুৰীৰ বৰগীতৰ আধাৰত পৰিৱেশন কৰা নৃত্যটি উপভোগ কৰিলে নিশ্চয়। আশা কৰোঁ আপোনালোকে তেখেতক আশীৰ্বাদ দিব, অনুপ্ৰেৰণা যোগাব। সদায় যাতে তেওঁ এনেদৰে যি নৃত্যৰ প্ৰতি তেওঁৰ ধাউতি সেয়ালৈ তেওঁ জীৱন উদযাপন কৰিব পাৰে। আচলতে তেখেত গীতিকবিৰ ঠাইৰ জীয়ৰী, গীতিকবিৰ ঠাইৰে বোৱাৰী, সোণাৰীৰে জীয়ৰী, সোণাৰীৰে বোৱাৰী। বৰ্তমান চৰাইদেউ জিলাৰ ৰজাপুখুৰী নকছাৰী গাঁৱৰ তেওঁৰ বাসিন্দা আৰু তেখেতে সৰুৰে পৰাই পাৰ্বতী সংগীত বুলি ক'লে সদায় এক টান অনুভৱ কৰি আহিছে আৰু সেয়েহে পাৰ্বতী সংগীত বাদ দি তেওঁ গীতৰ যেন কথা চিন্তাই কৰিব নোৱাৰে। আৰু বিশেষকৈ যিটো গীত এতিয়া তেওঁ নৃত্য প্ৰদৰ্শন কৰিব, সেই গীতটো তেওঁৰ হৃদয়ত সদায় যেন আছে। গীতটো শুনাৰ লগে লগে তেওঁ শিহৰিত হৈ উঠে আৰু সেয়েহে আজি সেই গীতটোৰ আধাৰত তেওঁ এটি নৃত্য প্ৰদৰ্শন কৰিবলৈ ওলাইছে। আহকচোন আমি সেই নৃত্য উপভোগ কৰোঁ।
ইতিমধ্যে দুটা নৃত্য পৰিবেশন কৰিলে খুৰীয়ে, আপোনালোকে নিশ্চয় উপভোগ কৰিলে আৰু মই আশা কৰোঁ আপোনালোকে দুয়োটা নৃত্যই উপভোগ কৰি তেওঁক যথেষ্ট মৰম দিছে, আশীৰ্বাদ দিছে। আৰু এতিয়া আমি আন এটা গীতত তেওঁ নৃত্য প্ৰদৰ্শন কৰিব আৰু আমি সকলোৱে উপভোগ কৰিম। তাৰ আগতে অকণমান তেওঁৰ সৈতে কথা পাতিবলৈ বিচাৰিছো, যিহেতু আপোনালোকক মই আগতেই কৈছো তেওঁ এগৰাকী অভিনেত্ৰী, লগতে তেওঁ খুব ভাল আচাৰ বনায় আৰু হাতৰ কাম কৰে, নিজে বহুত কাপোৰ চিলাই, যিটো আমি আচলতে আজিকালি সময়ত আপোনালোকে জানেই যিবিলাক আমাৰ কাপোৰৰ মেচিনত আমি টেইলাৰিং এখনলৈ গ'লে আমাৰ কিমান খৰচ হয়, খুৰীয়ে কিছুমান কাম নিজে নিজে ঘৰতে কৰি থাকে। গতিকে খুৰীৰ মুখেৰে খুব কম সময়ত খুৰীয়ে খুব ধুনীয়াকৈ মানে কথাখিনি খুৰী ক'বলৈ মই অনুৰোধ জনালো। কি কৰি আছে, কেনেকে কৰিছে আৰু তাৰ পৰা প্ৰেৰণা পাইছে? মই কৰোঁ বুলি ক'লেতো বহুতেই কৰোঁ বাৰু, কিন্তু এতিয়া ধৰক আচাৰে বনালোঁ, কেতিয়াবা আকৌ সেই বেগ চিলাওঁ। আজিকালি বেগ চিলাবলৈ লৈছোঁ, তাৰপৰা মেখেলা চাদৰ ফলচ লগোৱা, শাৰী এইবিলাক বুটা বচা, দহি বটা, আৰু লগতে ফুলৰ কথা, ফুল খুব ভাল পায় আপুনি। ফুলৰ টাববিলাক ধৰক এই প্লাষ্টিকৰ, আপোনালোকে দেখিছে প্লাষ্টিকৰ বটলবোৰ যে, সেইবিলাকত মানে সাৰ ভৰাই ফুটা চুটা কৰি পেলাই তাত বেলেগ বেলেগ ধৰণৰ বেলেগ সজাই ভাল পায়। এই ফুলখিনি দি পেলাই সজাই ভাল পাওঁ, সেইখিনি চখ আছে। এনেই বেগ চিলাওঁ আৰু কাপোৰ পেইণ্ট কৰোঁ, এইবিলাক কৰি পেলাই মই বিকো। ব্যৱসায় মানে আচলতে এনেকুৱা নহয় যে পইচাৰ কাৰণে কামটো কৰে, কিন্তু যেতিয়া কোনোবাই ভাল পায় তেতিয়া দেখি খুৰীৰ পৰা লৈ যায়। আচলতে কথাটো সেইটো, ব্যৱসায়িক ভিত্তিত কৰা নাই, বহুত প্ৰফেচনেলি কৰা নাই, কিন্তু কামবিলাক ভাল পাই কৰি গৈ থাকে। যিহেতু কৰ্মই ধৰ্ম, আমি কাম কৰি যাওঁ, ফলৰ কাৰণে আশা নকৰোঁ, তেনেকুৱা মনোবৃত্তিৰে খুৰীয়ে বহুত বছৰৰ পৰা, ছোৱালী কালৰ পৰাই কাম কৰি আহিছে, এইবিলাক কামৰ লগত জড়িত হৈ আহিছে। সৰু সৰু টুকুৰা যিবিলাক আমাৰ পেলনীয়া বস্তু হওক, এটা সময়ত যে খুৰী মেচিনৰ যে আপোনাৰ পেলনীয়া কাপোৰ দি আপুনি বহুত কিবা কিবি বস্তু বনাইছে, শৰাই ঢকা হওক, টেবুল ক্লথ, এনেকুৱা ধৰণৰ বস্তু বনাইছে। কাপোৰত ফুল বনাওঁ, ফুলবিলাক ধুনীয়া ধুনীয়া গাৰুবিলাক বনাওঁ, তেনেকুৱা বহুত কাম কৰিছিলে। আচলতে খুৰী এনেকুৱা এগৰাকী ব্যক্তিত্ব, মই একেবাৰে আপোনালোকক কৈছোৱে যে মই জন্মৰ পৰা দেখি অহা, খুৰী আচলতে এনেই বহি থাকি বেয়া পায়, কিবা এটা কাম লৈ নিজে ব্যস্ত হৈ থাকি ভাল পায়। দিনটোত আপোনাৰ হয় ফুলনিত থাকিব, নহয় জীৱ জন্তুৰ লগত লাগি থাকিব, নহলে আচাৰ বনাব, নহলে কিবা বেলেগ কাম এটা কৰিব, নহলে কাপোৰ লৈ বহিব, এনেই কেতিয়াও খুৰী বহি থকা দেখা নাই। তাৰ মাজতো কিন্তু ইমান কাম কৰি, তাৰ মাজতো আমাক মাতি আনি খুৰীয়ে গান গায়। আমি এনেকুৱাকে আগতে সদায় আমি গধূলি লগ হৈ গীত মাত গোটেইবোৰে একেলগে গাওঁ। দৰকাৰ হলে একো বাদ্যযন্ত্ৰ নাথাকিলে আমি বাটি চামুচ লৈও গান গাওঁ। এনেই দেখুৱাবলৈ এবিধ আছে বস্তু বাৰু। খুৰীয়ে নিজে কৰা, ঘৰতে থৈছে সজাই। এইবিলাক ডিম হয়, ডিম তাৰ এইবিলাক ডিমৰ কণীৰ চুকুৰাত ওপৰত এইটো দৰবৰ বটলত আহে, দৰবৰ বটলৰ সাপৰ দি পেলাই এইটোত তাৰমানে এতিয়া পিঁয়াজ পাত, ডাঙৰ যে পিঁয়াজটো, সেই পিঁয়াজৰ ওপৰৰ বাকলিটো এনেকুৱাকে লগাই দিলে ধুনীয়াকে পাখি কাম হয় তাৰমানে। তেনেকুৱা আৰু কিছুমান আছে সেইবিলাক, সেইখিনি ময়ে কৰা। আচলতে আছে, বহুত বস্তুৱে আছে তেনেকুৱা সৰু সুৰাকে বহুত কিবা কিবি কৰি থৈছে। ফুলদানি বনাইছে, সেইকেইটা কাঠফুলাৰ বনাই থৈছে, এইবোৰ পেইন্টিং কৰি গতিকে বহুত বস্তু আছে এনেকুৱা, কিবা কিবি এনেকুৱা বহুত কাম কৰিছে। গাৰু গিলি বিচনা চাদৰ পৰা ধৰি বহুত কৰিছে, এইবোৰ কথা কৈ শেষ কৰিব নোৱাৰি। আচলতে মই সেইটোৱে কওঁ যে যেতিয়া মানুহে নিজক ব্যস্ত কৰি ৰাখিবলৈ নিজে নিজক সময় দিয়াটো খুবেই প্ৰয়োজন, আৰু খুৰীয়ে তেনেকেই জীৱনটো পাৰ কৰিছে। আৰু সেইটো কাৰণে আপোনালোকে অনুমান কৰিব নোৱাৰিব, আচলতে তেওঁ এইটো বয়সতো এনেকে নাচি থকাটো ধেমালি নহয়। বহুত বয়স হোৱা নাই, কিন্তু হলেও আজিকালিৰ যুগত আমাৰ বয়সত আমিও নোৱাৰো। নাচিবলৈ ক'লে ইমান সহজ কথা নহয়। নৃত্য পৰিবেশন কৰাটো এগৰাকী মানে যিসকলে কৰে আচলতে তেওঁলোকে বুজি পায়। গতিকে এইখিনি মাত্ৰ আপোনালোকক মই এটা আভাস দিলো যে আচলতে আমি নিজক ফূৰ্তিত ৰাখিবলৈ হলে, নিজক সুস্থ সবল কৰি ৰাখিবলৈ হলে আমি নিজে ভাল পোৱা কামবোৰ কৰাৰ খুবেই প্ৰয়োজন। আৰু সেইকাৰণে কৈছো যে
খুৰীৰ সুস্বাস্থ্য কামনা কৰিছো লগতে সদায় খুৰী এনেকে ব্যস্ত হৈ থাকক আৰু সদায় খুব সুন্দৰকৈ নিজে ভাল লগা কামবোৰ কৰি থাকক আচলতে মোৰ কথা হৈছে কি মনে নামানে বান্ধু যিমানে বাধাহীন তাৰ গতি
এটা সময়ৰ খুব প্ৰিয় গীত, সেইকাৰণে গীতটোক লৈ বিশেষ কোনো ধৰণৰ প্ৰস্তুতি আগতীয়াকে নাই। ভাল পাই আগতেও বহুত আচলতে অকমান পাহৰিছে গম পাইছো, কিন্তু মনৰ যিটো জোৰ বুলি কয় আমি ইতিমধ্যে আপোনালোকক জনাইছোৱেই, সেইখিনি লৈয়ে খুৰীয়ে এনেকে মনটোক জীপাল কৰি ৰাখিছে, নিজক জীয়াই ৰাখিছে এনেদৰে। আৰু সেইকাৰণে আজি আমি এনেকে এই সময়খিনি অতিবাহিত কৰিলো আৰু ভাবিছো এই সময়খিনি আমাৰ কাৰণে ৰৈ যাব সদায়। আমি য'তেই নাথাকো কিয় এনেদৰে আমি সদায় কেতিয়াবা ময়ো হয়তো ভিডিঅ'টো খুলি চালে এনেকুৱা এটা সময় মই নিজেও উপভোগ কৰিম, এই সময়খিনিলৈ ঘূৰি যাম। আৰু লগতে আপোনালোক সকলোৱে যেতিয়াই মন যায় ভিডিঅ'টো চাব পাৰিব। আৰু মোৰ ফালৰ পৰা এষাৰ কথা কম, আৰু মানুহে আচলতে ডান্স বুলিয়ে নহয়, নিজক মানে সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। ডান্স জনা মানুহেতো ডান্স কৰিবই লাগে। আৰু ডান্স এনেই ষ্টেজত প্ৰগ্ৰেম কৰিম বুলি নহয়, এনেই মনটো ভাল লাগিবৰ কাৰণেও আজৰি হৈ লৈ পেলাই ভাল ভাল মন নটনৰ ভাল গান লগাই লৈ পেলাই নৃত্য কৰিব, প্ৰদৰ্শন কৰিব পাৰে। সেইটোৱে মোৰ ফালে। আৰু নিৰোগী হ'ব পাৰি, আচল কথা মনটো ভালে থাকিলে মানুহ নিৰোগী হ'ব পাৰি। সেইটো মেইন কথা। গতিকে আকৌ আমি এনেকে নৃত্য উপভোগ কৰিম আৰু আমি আকৌ লগ হ'ম। এইখিনিতে আজি আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিব খুজিছো। আৰু আপোনালোকৰ ওচৰলৈ মই আকৌ আহিম, আকৌ নতুন কাৰোবাক লৈ। আৰু আপোনালোকক ইমান দিনে এইকেইদিন মই দেখুৱালো যে কিমান প্ৰতিভা আছে আমাৰ এই অঞ্চলবিলাকত, বা পিছপৰা অঞ্চল বুলি ভবা কিছুমান ঠাইত প্ৰচাৰ বিমুখ এনেকুৱা কিছুমান ব্যক্তি এতিয়াও আছে, যাক এতিয়ালৈকে আচলতে আমাৰ সামাজিক মাধ্যমে যিটো প্ৰচাৰ মাধ্যমে বিচাৰি পোৱা নাই। গতিকে মই ভাবো আপোনালোকে এনেদৰে এইবিলাক চৰ্চা কৰি থাকক। আৰু ৰাইজক আপুনি কি ক'ব আপোনাৰ ফালৰ পৰা এষাৰ কিবা কৈ পেলাই আমি সামৰণি মাৰিম? সেয়ে কৈছো, মই যে বেছিকে কওঁ সেইটোৱে, মনে নামানে বান্ধু যিমানে বাধাহীন তাৰ গতি। মই কেতিয়াবা ভাবো গা চাবোৰ বেয়া লাগিলে বা মনটো বেয়া লাগিলে ভাবো এইবিলাক একো নকৰো এনেকে বুলিয়ে ভাবো, কিন্তু কেতিয়াও মানে নোৱাৰো। আৰু এইবোৰ কৰি থাকিলেহে মানে মানুহ সজীৱ হ'ব পাৰি। আৰু মনটো যিমান ভাল ফূৰ্তি হৈ থাকিব সিমানে মানে আয়ুসো বাঢ়ে বুলি ভাবো। আৰু খুৰীৰ চিৰ যৌৱনা হৈ থকাৰ ৰহস্য এইখিনিতে আপোনালোকে গম পালে। গতিকে সদায় খুৰী এনেকেই থাকক, চিৰ সেউজ হৈ থাকক, সদায় সুস্থ হৈ থাকক, ভালে থাকক। ইয়াকে কৈ আজি আপোনালোকৰ পৰা বিদায় লৈছো। ধন্যবাদ।